কি যে ভিতৰুৱা গাঁওখনৰ পৰা বিয়া পাতিলো নহয় গাড়ীৰ পৰা নামিও আধা কিলোমিটাৰমান খোজকাঢ়ি আহিব লাগে হ'ব দেখিছোঁ আপোনালোকৰ ঘৰটো ইমান টাউন এইবাৰে আজি তোমালোকৰ ঘৰত আহিম আৰু নাহোঁ যেতিয়ালৈকে পদূলিয়েদি গাড়ী নচলে আজি 23 মাৰ্চ মনত ৰাখি থবা আৰু দেউতাক কৈ দিবা মই যে সুদা ভাত নাখাওঁ নিজে পিছে কিয় গাড়ী এখন কিনিব নোৱাৰে হ'ব এতিয়া এডোখৰ চিঞৰি কথা কৈ থাকিব নালাগে দেউতা আহিব ব'লক ব'লা পালিহি বচোন যোৱাই বহা মই ফেনখনকে লগাই দিওঁ পিছে যোৱাই ভালে আছা ভালে দেউতা আপোনাৰ গা মোৰ ভালেই নে আছো দিয়াচোন বাৰু যোৱাই বহা মই চাহকে পাতি দিম হ'ব দেউতা আপুনি যাব নালাগে মই বনাই দিছোঁ চাহ पूरे देश में आज रात 12 बजे से संपूर्ण देश में কাইলৈ আমি এতিয়া ঘৰলৈ কেনেকৈ যাম হয় হ'ব দিয়াচোন लॉकडाउन होने जा रहा है हिंदुस्तान को बचाने के लिए हिंदुस्तान के हर नागरिक को बचाने के लिए লকডাউনৰ আগ দেখি ইয়ালৈ অহা লকডাউনকৈ ঘৰলৈ যাবলৈ পোৱা নাই কিন্তু লকডাউন হ'লেও কিন্তু মোৰ কম লাভ হোৱা নাই কিন্তু ল'ৰাটো সদায় মাছে মঙহে দগৰি খাই আছোঁ অৱশ্যে ভালেই হৈছে বডিটো অলপ বনাব পাৰিছোঁ ইয়াত থাকোঁতে বডিটো বনাই নিয়া ভাল হ'ব ঘৰ লগৰকেইটাৰ আগত পূৰা ফিট আহিব পাৰিম হেৰি শুনিছে নাই উঠক 7 বাজিলে উঠি মুখ হাত ধুই চাহ খাই লওঁক 7 বাজিলেই নি ৰ'বাচোন আৰু হোমৱৰ্ক দিয়া শুইয়ে থাকক আপুনি এই মানুহটোৰ লগত নোৱাৰিছোঁ আৰু দেউতা চাহ মাজনী এই যোৱাই উঠিলে নে নাই উঠা জগাই থৈ আহিছোঁ আৰু অলপ শুই লয় বোলে ইছ কি যে যোৱাই এটা পালো খাব জানে শুব জানে তাৰ বাহিৰেতো কাম নাই মাজনী তই ভাতটো পাত মই বাহিৰত যাওঁ কিবা এটা পাওঁ নি চাওঁ ঠিক আছে হ'ব বাৰু মই ভাতটো পাতি দিম মহে ৰাতিপুৱাই থাকিব বহুত ছুটি আছে ৰাতিটো মীনা এই ব্ৰাছ এটা লৈ আহাচোন এইডাল লওক এইজনৰ লগত বিয়া পাতি কি যে ভুল কৰিলো মই দেউতাৰ পৰা গালিখিনি মইহে শুনিব লাগে কিবা কৈ আছিলে নি নাই কোৱা নকবা ওলালে দিয়া কাম দিবলৈ হয় উঠিলো সকলোৱে জীয়াই আছো নহয় খাই লোৱা শাহু মা জীয়াই থাকিব লাগিছিলে এতিয়া গম পালা হয় মাজনী মোনাখন লৈ যায়হি মাছ কেইটামান আনিবি এই জোঁৱাইক টেঙা দি ভালকৈ বনাই খোৱাবি হ'ব ইমান ইনচাল মাৰি ক'ব নালাগে মই কিবা চপনীয়া নেকি হ'ব দেউতা তেওঁ আৰু ইমানকৈ কৈ থাকিব নালাগে মীনা কৈ দিয়া দেউতা মই কিন্তু একা চেকা মানুহ কিবা খং উঠিব খং উঠিলেনো কি কৰিবা খোজকাঢ়িয়ে গুচি যাম ঘৰলৈ যোৱা নোযোৱানো কিয় হ'ব দেউতা এইবোৰৰ লগত আৰু লাগি থাকিব নালাগে আপুনি গাটো তিয়াই লৈ গৈ যাওক মোৰ ভাতকেইটা হ'লে শাকৰ ৰান্ধিলে ভাত বাঢ়িব পাৰে হ'ব মাজনী ৰ অলপ জীয়াই লওঁ ভিনিক বৰ্তাই আজি ভাল ফালিছে ময়ো এচাত ভালকে দিব লাগিব লকডাউন কাৰণেহে যাব পৰা নাই নহ'লে কি মই ইমান থকা মানুহ নেকি জানো তুমি যে নোযোৱা এতিয়া মইহে ধৰি ৰাখিছো
বিয়া পাতিলা গাত কথা নাই এতিয়ালৈকে। আজি লকডাউন বুলিহে আজি লকডাউন ফুকন লাগিছিলে এই ফুকনৰ সকলো দেখুৱাই দিলোঁ এই 4-5 দিন লকডাউন খোলা দিলে নহয়, তেতিয়া কিয় নগলা? গাড়ীত উঠাৰ আগত 125মান মেডিকেল টেষ্ট কৰাৰ কাৰণেহে নগ'লোঁ কিবা। তোমাৰ বাবে মই কি কৰা নাই? ঘৰ ভেড়া চাউল দাইল আদি কৰি পানী যোগান আদি সকলো কৰি দিছোঁ। দাদাই গাঁৱত পহৰা দি থাকোঁতে গৈছে, শুনিলে কি কৰিব? হেৰা শুনিছা, মুখখন ধুই লওঁ, চাহকাপ দিয়া। মোৰ কথা গুৰুত্বই নাই, পিছত মজাটো পাবা। মাজনী, অ' মাজনী, এই ধুতিখন দেচোন, মই গাটো তিয়াই লওঁ। ভাল বাচিলোঁ, গাটো ইমান কামোৰ, এইবোৰ বাৰু মই নাখায় বা কোনে খাব? দাদাটো পুলিচৰ চাকৰি আছেই। হেৰা চাহ দিবা নি? মই দিছোঁ। হেৰা শুনিছা, দেউতাই মোক সদায় লাজ দিয়ে, কিন্তু আজি অলপ বৰ বেছিকৈ দিলেও। নিদিব কিয়? আপোনাৰ যিহে কাণ্ড। এই হ'ব একেবাৰে। হেৰি কৰিবা, আজি গোৱাটো মাছৰ জোলত জলকীয়া অলপ বেছিকৈ দি দিবা। হয় নেকি? সেইজন মোৰ দেউতা, ইমান পাপ কাম কৰিব নোৱাৰো মই। মোক কয় বাপেকে যে একেই। মিনাবা, অ' মিনাবা, ঘৰত নাই নেকি? হ'ব মই বহিছো, ভিনদেউ ক'লৈ গ'ল বা? অ' হ'ব মই তালৈকে যাওঁ। অ' বুঢ়াটো নাই ভালে আছে। বুঢ়াটো ফোনটোকে লৈ পিনি অলপ হস্পিটেল ল'ম, কিন্তু ৰাতিকে চলাব লাগিব। ভিনদেউ, অ' ভিনদেউ আছেনে? অ' লগত নি? এই আহা অ' ভিতৰলৈ আহা। বহা। ভিনদেউ ভালনে? তুমি কি মোক কালি লগ পোৱা নাছিলে নি? ভাল নেকি? পাইছিলো, কিন্তু ৰাতিপুৱা যে বৰ্তাই আপোনাক কিবা কৈ থকা শুনিলো, কথাটো কিনো? এই বুলি কৈছা নিব? অ' কৈছোতো। ভিনদেউ আজি আপুনি কেইটা বজাত উঠিলে? 5টা বজাত। মিছা কথা নক'ব। আপুনি যদি 5টা বজাত উঠিলেহেঁতেন বৰ্তাই আপোনাক তেনেকৈ গালি নিদিয়ে। সিহঁতৰ পৰিয়ালৰ চব একেই। বিয়াখন পাতি লোৱা, তাৰপিছত গম পাবা। বিয়া পাতি লওঁ, কিন্তু মই আপোনাৰ নিচিনা নহওঁ দেই। হেল্ল', অঁ ভাল ভাল, তোৰ? অঁ ভালে ভালে। এই যাব পৰা নাই আকৌ লকডাউনৰ কাৰণে। অঁ এই 3 দিন ফোনতে যাব নোৱাৰিলোঁ, আৰু শহুৰপাতে ইমানে মৰম কৰে ন, মোকতো নপঠিয়াই মানে। অঁ ঘৰত চবে ভালেই নহয় তহঁতৰ? অঁ 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 এই কিনো কৰিবা, এই লেপটপত মই ছমাহখনৰ প্ৰিণ্টাৰ চাই আছিলোঁ। অঁ 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 এই নকবি আৰু, মোৰ শহুৰপাতে যে একদম নকবি, বিৰাট মৰম মানে, গোটেই বিৰাট মৰম বুজিছা, বিৰাট মৰম মানে। কথা এদি গৈ গ'লো মোৰ নাই মাংস আনি খুৱাই। অঁ তহঁতবিলাকৰ নিচিনা নহয়, বিৰাট মৰম। অঁ এতিয়া ৰাখিছোঁ দিয়া, এই মই অলপ মানে বিজি হৈ আছোঁ মানে, তোমাক পাছত গধূলিকৈ কল কৰি আছোঁ হা। অঁ ঠিক আছে দিয়া দিয়া দিয়া, ঠিক আছে হ'ব ৰাখিছোঁ। ফুলবাৰী মানে মোৰ লগৰ। আপুনি কিন্তু ধেৰ সঁচা কথা কয় দেই, আপোনাক দেউতাই বহুত মৰম কৰে ন? অ' জোঁৱাই ফোনটো লৈছিলা নি মোৰ? অঁ লৈছিলোঁ সেইটো, হস্পিটেলটো অন হৈছে, অফ কৰি ল'ব। সৰুকণ কথাটো বুজি পাইছাই। পাইছোঁ বৰ্তা। ইহঁতৰ চবে মিলি মানে মোক খাম বুলি ভাবিলে। দেউতা ভাত বাঢ়িলো। হেৰি আপুনি আহক। সৰুকণ তই ভাত খালি নে? মই নাই খোৱা। নাই খোৱা যদি আহ, আমাৰ লগতে খাই। মই এতিয়া নাখাওঁ। ব'লক ব'লা। অ' ভাত নাখাওঁ বুলি ক'লো নহয়, কিবা মাছ মাংস আছিল নেকি?